গগনা বজাব নাজানো গাইজ এয়া জাষ্ট ট্ৰাইহে কৰি আছোঁ চ' হেল্ল' এভৰি ওৱান এয়া আজি ৰেডি হৈ আছোঁ বিহু প্ৰগ্ৰেমৰ বাবে গমটো পাইছেই আৰু আজি যিহেতু আছে কলেজত বিহু কম্পিটিশ্যন এণ্ড আৰু এভৰি ইয়েৰৰ দৰে এইবাৰো নাচি আছোঁ বিহুটো মই নাচোৱেই প্ৰত্যেক বছৰে অসমীয়া ছোৱালী হৈ বিহু নানাচিলে কেনেকৈ হ'ব নহয় জানো চ' সেয়ে ধুনীয়াকৈ ৰেডি হৈ আছোঁ আৰু এয়া মোৰ ৰুমমেটে এজ ইউজুৱেল মোক ৰেডি কৰাই আছে আৰু পিছফালে আমাৰ এয়া মেষ্ট আপ ৰুমটো চাই প্লিজ ইগন'ৰ কৰিব কাৰণ এইকেইদিন কলেজ উইকৰ বাবে একেবাৰে সময় পোৱা নাই একো চাফা কৰিবলৈ আৰু ইয়াত দেখিছেনে লাষ্ট মমেণ্টত লগাই আছোঁ জেতুকা টাইমৰ অভাৱ গাইজ য়েছ আৰু এয়া মই কমপ্লিটলি ৰেডি আৰু পিছফালে এয়া চাওকচোন মেকআপ আৰ্টিষ্টে মেকআপ কৰি দি আছে আৰু এয়া আমাৰ বিহু বলীয়া ৰাইজ বিহুৰ ভিডিঅ'টো আপলোড কৰি দিছোঁ যদি চোৱা নাই চাব চ' আজিলৈ